কেজৰিৱালে নিজৰ প্ৰায় 28 মিনিট জোৰা ভাষণত কি কথা ক'লে সেই কথাখিনি এই মুহূৰ্তত আমি আপোনালোকক দিব বিচাৰিম। বিজেপি চৰকাৰৰ বিৰুদ্ধে, হিমন্ত চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হ'ল অৰবিন্দ কেজৰিৱাল। আৰু এই মুহূৰ্তত অৰবিন্দ কেজৰিৱালৰ ভাষণৰ A to Z 31টা ডাঙৰ কথা লৈ আপোনালোকলৈ আহিছোঁ। কি ক'লে অৰবিন্দ কেজৰিৱালে নিজৰ ভাষণত, এয়া আমি আপোনালোকক স্ক্ৰীণত দেখুৱাম। কি কৈছে কেজৰিৱালে। ভাষণৰ আৰম্ভণিতে মা কামাখ্যালৈ প্ৰণাম জনালে কেজৰিৱালে। ভাষণৰ আৰম্ভণিতে কেজৰিৱালে মা কামাখ্যালৈ প্ৰণাম জনালে। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকাৰ নাম ল'লে কেজৰিৱালে। ভগৱানে অসমক সকলো দিলে, নেতাই লুটিলে, সকলো দিছে, নেচাৰেল ৰিচোৰ্চ দিছে, কিন্তু লুটিলে বুলি কৈ অভিযোগ উত্থাপন কৰিলে। বিজেপি, AGP, কংগ্ৰেছে অসমক ঠগিলে, অৰ্থাৎ এই তিনিওটা দলে অসমক ঠগিলে বুলি অভিযোগ উত্থাপন কৰিলে। 3.5 কোটি অসমীয়াই আমাক নিমন্ত্ৰণ জনাইছে, অৰ্থাৎ কেজৰিৱালক নিমন্ত্ৰণ জনাইছে আম আদমি পাৰ্টিক। হিমন্ত বাবুৱে কেৱল লেতেৰা ৰাজনীতি কৰিলে, এয়া আক্ৰমণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। অসমৰ সংস্কৃতি নিশিকিলে হিমন্ত বিশ্ব শৰ্মাই, এয়া অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰিলে কেজৰিৱাল। আৰু ক'লে অসমৰ মানুহে অতিথিক জেলত ভৰোৱাৰ ধমকি নিদিয়ে, অসমৰ মানুহে অতিথিক তেনেধৰণে কথা নকয়। সময় পালে দিল্লীলৈ এবাৰ চাহ খাবলৈ আহক, এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনাই ক'লে অসমত 50 লাখ মানুহ নিবনুৱা আছে, অসমত 50 লাখ নিবনুৱা আছে বুলি অভিযোগ উত্থাপন কৰিলে। অসমত নিবনুৱা সমস্যা সমাধান কৰিবলৈ একো নকৰিলে বিজেপি চৰকাৰে, নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত কোনো কাম নকৰিলে বুলি অভিযোগ উত্থাপন কৰিছে। মেট্ৰিক প্ৰশ্ন কাকত ফাদিলক লৈও কটাক্ষ কেজৰিৱালে কটাক্ষ কৰিছে মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলক লৈ, আৰু কৈছে যে পাঞ্জাৱ দিল্লীত মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল নহয়, এয়া অভিযোগ উত্থাপন কৰিলে। কি ডাঙৰ কথা কৈ আছে আমি দি আছো। আম আদমি পাৰ্টিৰ চৰকাৰ হলে অসমত এজন যুৱকক চাকৰি দিব, অৰ্থাৎ নিবনুৱা সমস্যা সমাধান কৰিব বুলি কৈছে। অসমৰ মানুহ আহক, দিল্লীৰ স্কুল চাওক, অৰ্থাৎ দিল্লীৰ স্কুললৈ চাবলৈ মুখ্যমন্ত্ৰীৰ লগতে নিমন্ত্ৰণ জনালে অসমৰ মানুহক। দিল্লীত প্ৰাইভেট স্কুলৰ শিক্ষাৰ্থী চৰকাৰী স্কুললৈ আহিছে, অৰ্থাৎ প্ৰাইভেটত নপঢ়ে, এতিয়া চৰকাৰী স্কুললৈ আহিছে। দিল্লীত সকলো চিকিৎসালয়ত বিনামূলীয়া সেৱা আছে, অৰ্থাৎ দিল্লী চৰকাৰৰ অধীনস্থ সকলো চিকিৎসালয়তে বিনামূলীয়া চিকিৎসা তেওঁলোকে লাভ কৰে। অসমৰ স্বাস্থ্যৰ সেৱাৰ অৱস্থা নাই, অৰ্থাৎ অসমত স্বাস্থ্য সেৱাৰ কোনো অৱস্থা নাই বুলি এই মুহূৰ্তত মন্তব্য কৰিছে। অসমত আম আদমি পাৰ্টিৰ চৰকাৰ আহিলে বিনামূলীয়া বিজুলী দিব, অৰ্থাৎ দিল্লীত যি ধৰণে বিনামূলীয়া বিজুলী দি আছে সেই বিজুলী অসমতো দিয়া হ'ব। 24 ঘণ্টাই বিজুলী দিব আৰু বিনামূলীয়া বিজুলী অসমত আম আদমি পাৰ্টিৰ চৰকাৰ হলে দিয়া হ'ব। মোদীয়ে ঘৰে ঘৰে পানী দিম বুলি কৈছে, কিন্তু দিলে নে বুলি প্ৰশ্ন, অৰ্থাৎ হৰ ঘৰ জল যিটো অভিযান আছিল সেয়া সফল হ'ল নে নহয় সেয়া প্ৰশ্ন। কেজৰিৱালে ঘৰে ঘৰে পানী দিব পাৰিব বুলি ক'লে, কেজৰিৱালে দাবী কৰিলে যে তেওঁহে আহিলে সকলোকে ঘৰে ঘৰে পানী দিব পাৰিব। এতিয়া অসমত মাফিয়া শাসন চলিছে বুলিও আক্ৰমণাত্মক অৰবিন্দ কেজৰিৱাল। আৰু এই মুহূৰ্তত তেওঁ কৈছে কয়লাৰ মাফিয়া এতিয়াও দপদপাই আছে অসমত, কয়লাৰ মাফিয়া এই মুহূৰ্ততো দপদপাই আছে বুলি মন্তব্য কৰিলে। অসমৰ মানুহৰ ওপৰত 1,23,000 কোটি টকাৰ ধাৰ আছে বুলিও কৈছে অসমৰ মানুহৰ ওপৰত। কলৈ গৈছে বাজেটৰ টকা, যিমান বাজেট আছিল সেই বাজেটৰ টকাসমূহ কলৈ গৈছে বুলি কেজৰিৱালৰ প্ৰশ্ন। ভাৰতৰ দৰে দেশৰ প্ৰধানমন্ত্ৰী পঢ়া শুনা থাকিব লাগে নে নালাগে বুলিও জনতাক প্ৰশ্ন কৰিলে। মোদীৰ ওপৰতো আক্ৰমণাত্মক হ'ল গুৱাহাটীৰ ভূমিত অৰবিন্দ কেজৰিৱাল। বিমুদ্ৰাকৰণে সমগ্ৰ দেশত হাহাকাৰ লগালে, অৰ্থাৎ ডিমনিটাইজেশ্যন 2016 চনত হৈছিল, সেয়াই সমগ্ৰ দেশত হাহাকাৰ লগালে। 10 বছৰ পিছুৱাই গ'ল বিমুদ্ৰাকৰণৰ পাছত ভাৰত, অৰ্থাৎ ভাৰতৰ অৰ্থনৈতিক অৱস্থা 10 বছৰ পিছুৱাই গ'ল বুলি ক'লে। আমাৰ প্ৰধানমন্ত্ৰী পঢ়া শুনা থকা হ'লে বিমুদ্ৰাকৰণ নকৰিলেহেঁতেন, অৰ্থাৎ শিক্ষিত প্ৰধানমন্ত্ৰী থাকিলে বিমুদ্ৰাকৰণ নকৰিলেহেঁতেন বুলি ক'লে। মই অসমলৈ অহা যোৱা কৰি থাকিম, এতিয়া অসমলৈ অহা যোৱা চলি থাকিব, আৰু আম আদমি পাৰ্টিৰ চৰকাৰ 26ত গঠন কৰাৰ বাবেও আহ্বান জনালে। এয়া আৰম্ভণিতে মা কামাখ্যাক সেৱা জনালে। বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ নাম লৈ ভাষণ আৰম্ভ কৰিলে, আৰু আক্ৰমণাত্মক হৈ ইটোৰ পিছত সিটো বিস্ফোৰক অভিযোগ আনিলে এইবাৰ অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, বিজেপি চৰকাৰৰ বিৰুদ্ধে। আৰু এয়া 31টা ডাঙৰ পইণ্ট, ডাঙৰ কথা অৰবিন্দ কেজৰিৱালৰ ভাষণত।